এটা দল মানে এনেকুৱা আমি এনেকৈ বিস্কুট কল দিছোঁ আৰু আছে ইয়াত আছে মই গাড়ীত ৰাখিছোঁ এনেকৈ আমি দিছোঁ আৰু এইটো বছৰ মই কৰি আছোঁ প্ৰচেছটো এইবাৰ মোৰ লগৰ দুজনো আছে এইবোৰ লৈছোঁ আৰু এনেকৈ মানে দিম আৰু আছে মাইকীজনী এনেকৈ আৰু আমি আগবাঢ়ি আছোঁ আৰু ভগৱানে ভাল কৰক আৰু পিছক গেলি বেছিকৈ দিব পাৰোঁ যাতে এনেকৈ দি আছোঁ আৰু নাই 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 আৰু এনেকৈ দি আছোঁ ঐ দিব আৰু কি আৰু এনেকৈ দি আছোঁ মানে এনেকৈ কিন্তু এনেকৈ আনিছোঁ আৰু দিছোঁ চাওক এইবিলাক মোৰ লগৰ মই আছোঁ বাৰু এইবিলাক প্ৰচেছটো আমি এনেকৈ কৰিছোঁ অনলি দিওঁ এইবাৰ অলপ দেৰিও হ'ল এনেকৈ দিছোঁ এনেকৈ দি আছোঁ এনেকৈ কি বুলি কয় এনেকৈ দিওঁৱে আমি 6 মাহৰ মূৰে মূৰে এনেকৈ দিয়া যায় এইবাৰ আমি প্ৰচেছটো মোৰ লগৰ বতাই আৰু হ'ব এনেকৈ বিস্কুট দি দিয়া এনেকৈ আমি দিওঁৱে আৰু আছে বাইদেউ এনেকৈ দি দিওঁ ঠাণ্ডা এই তাতে আছে দিব এনেকৈ আমি প্ৰচেছ কৰি থাকোঁ আৰু আমাৰ এনাই মানে কি হয় এনেকৈ আমি তুলি দি দিওঁ লগৰ পৰাই আৰু ভাল কৰক আশীৰ্বাদ কৰিব আৰু যাতে দিব পাৰোঁ আপোনাৰ লগত এনেকৈ দি আছোঁ আপোনাৰ এনেকৈ দিয়া মানে দিওঁৱে আৰু সিহঁতক কল দি দিয়া ঠাণ্ডা দিছে ন কল দি দিয়া কল বিস্কুট কল ঠাণ্ডা দিয়া হৈছে কল বিস্কুট দি আছে দি আছোঁ দিছোঁ দিলোঁ এই প্ৰচেছটো আমি কৰি আছিলোঁ মই বহুত 4-5 বছৰ ধৰি কৰি আছোঁ আৰু এনেকৈ কৰি যাম আচলতে দিব লাগে সকলক আশা হয়তো অলপৰো মেইনলি আছে দিয়কচোন সকলো দি আছোঁ বাৰু প্ৰচেছটো চেষ্টা কৰি যাম দিয়াৰ কাৰণে এইটো বেছিভাগ দিয়ে আছোঁ আৰু চেষ্টা কৰিম দি আছোঁ আমি আৰু এইবাৰ আছে ইহঁতেও মোৰ লগত বহুত হেল্প হৈছে সিহঁতে বহুত সহায় কৰিছে হাতো দিছে তাৰপিছত এইবোৰত ওলাই আহিব লাগে দিবৰ কাৰণে সকলক আমি দিলোঁ আৰু আছে হয়তো